আপোনালোকে মন কৰিছেনে মই নাজানো ৰিসেন্টলি এটা নিউজ সাৰ্কুলেট হৈ আছে যে আমি ইউজ কৰা ফেচবুক হোৱাটছএপ ইনষ্টাগ্ৰাম যিবিলাক ছ'চিয়েল মিডিয়া প্লেটফৰ্ম আছে এইবিলাক লাহে লাহে পেইড হ'বলৈ গৈ আছে ইমান দিনে আমি আৰম্ভণিৰ পৰাই ফ্ৰীতে ব্যৱহাৰ কৰি আহিছো কিন্তু ৰিসেন্টলি এটা নিউজ ওলাইছে যে কি ফেচবুক ব্যৱহাৰ কৰিবলৈ ইনষ্টাগ্ৰাম ব্যৱহাৰ কৰিবলৈ বা হোৱাটছএপ ব্যৱহাৰ কৰিবলৈ আপুনি মান্থলি কিবা এটা পেমেন্ট কৰিব লাগিব মেটা মাৰ্ক জুকাৰবাৰ্গৰ কোম্পানী মেটা য'ত ফেচবুক ইনষ্টাগ্ৰাম হোৱাটছএপ আহে কিন্তু কথা হৈছে কি এই পইচা যদি দিব লগা হয় আমাৰ সাধাৰণ মানুহৰ বাবে মাহত 300-400 টকা প্ৰিমিয়াম দি পেলাই ফেচবুক হোৱাটছএপ আপুনি ইউজ কৰিবনে বা মই ইউজ কৰিম নে কিন্তু আসলতে ৰিয়েলিটিটো হ'ল যে ফেচবুক হোৱাটছএপ ইনষ্টাগ্ৰাম এইবিলাকৰ প্ৰিমিয়াম ভাৰ্চন মেবি আহিব পাৰে আৰু ইণ্ডিয়াত আহিবনে তাৰেও চিয়ৰিটি নাই আৰু যদি আহেও তাত কিছুমান প্ৰিমিয়াম ফিচাৰ্ছ থাকিব যেনেকৈ আপুনি যদি হোৱাটছএপ প্ৰিমিয়াম ব্যৱহাৰ কৰে তেনেহ'লে আপোনাৰ কি সুবিধা থাকিব আপুনি এননিমাছলি গম নোপোৱাকৈ যিকোনো মানুহৰ ষ্টৰি চাব পাৰিব বা অন্য কিছুমান সুবিধা লাভ কৰিব মেবি আপুনি ভাল কোৱালিটিৰ ভিডিঅ' কলিং ফিচাৰ্ছ পাব তাত HD কোৱালিটিত বা মেবি কিবা ষ্টৰি টৰি যে আপুনি লগাই 24 আৱাৰ্ছৰ কাৰণে আপোনাৰ ষ্টৰিটো থাকে সেই ষ্টৰিটো মেবি আপুনি এসপ্তাহৰ কাৰণে লগাব পাৰে এনেকুৱা কিছুমান প্ৰিমিয়াম ফিচাৰ্ছ আপোনাৰ পেইড কাষ্টমাৰক দিয়া হ'ব গতিকে আপুনি বা মই চিন্তিত হোৱাৰ দৰকাৰ নাই আমি আমাৰ ফ্ৰী ভাৰ্চনটো আগৰ নিচিনাকৈ ইউজ কৰি থাকিব পাৰিম যেহেতু আমাক ইমান অত্যাধুনিক সুবিধাৰ দৰকাৰ নাই আমাক মেছেজ কৰিবৰ কাৰণে হোৱাটছএপ লাগে ফেচবুক ইনষ্টাগ্ৰাম লাগে ছ'চিয়েল মিডিয়াত কিবা পোষ্ট কৰাৰ কাৰণে বা বেলেগ নিউজ চোৱাৰ কাৰণে তাৰপিছত দ্বিতীয় কথাটো হ'ল যে ফেচবুক ইনষ্টাগ্ৰাম হোৱাটছএপ ফ্ৰী হোৱা বাবেই যোনে তোনে যিমান পাৰে সিমান এটা দুটা তিনিটা চাৰিটা আনলিমিটেড একাউণ্ট খুলি পেলাই গোটেই ছ'চিয়েল মিডিয়াটো গেলাই দিছে আপুনি যদি এখন জেনেৰেল পেচেঞ্জাৰ গাড়ীত গৈ পাইছে ট্ৰেইনৰ কথা কৈছোঁ মই তাত কিমান বেছি মানুহ উঠে যদি মানুহৰ এটা ডবাত যদি 100জন মানুহ উঠাৰ কেপাচিটি আছে তাতে 300-400জন মানুহ উঠিব পাৰিলে গৰু ছাগলী উঠাই দিব গোটেই অৱস্থাটো মানে কি একদম মাছৰ বজাৰ কৰি দিয়ে আপুনি গৈ পেলাই সুবিধা নাপায় আৰু যাৰ বাবে আপুনি কি কৰে আপুনি ধুনীয়াকৈ এচিড বা স্লিপাৰ ক্লাছত ৰিজাৰ্ভেশ্যন কৰি যায় তো মই ভাবো ছ'চিয়েল মিডিয়াটো যদি আপুনি অকণমান নিজকে প্ৰাইভেট কৰি ৰাখিব খোজে অথচ কণ্টেণ্ট ক্ৰিয়েটৰো হ'ব খোজে বা নিজক ছেফটিৰো আপুনি ধ্যান ৰাখিব খোজে তেনেহ'লে মেবি যদি এই প্ৰিমিয়াম ফিচাৰ্ছৰ ভিতৰত এনেকুৱা কিবা সুবিধা কৰি দিয়ে যে বেলেগে আপোনাৰ প্ৰফাইল মিছইউজ কৰিব নোৱাৰে আপোনাক কোনো ধৰণৰ এবিউচিভ মেছেজ দিব নোৱাৰে এনেকুৱা ধৰণৰ কিছুমান সুবিধা যদি কৰি দিয়ে তেনেহ'লে এই প্ৰিমিয়াম ফিচাৰ্ছটো বহুত কণ্টেণ্ট ক্ৰিয়েটৰৰ বাবে যিবিলাকে একদম হাই কণ্টেণ্ট ক্ৰিয়েটৰ আছে বহুত ফলোৱাৰ্ছ আছে ভাল আৰ্ণ কৰে ছ'চিয়েল মিডিয়াৰ ওপৰত লাইফ ডিপেণ্ডেণ্ট নিজৰ প্ৰাইভেচিও ভালদৰে ৰাখিব খোজে কিন্তু ছ'চিয়েল মিডিয়াতো এভেইলেবল থাকিব খোজে তেওঁলোকৰ কাৰণে খুবেই দৰকাৰী ফিচাৰ্ছ হ'ব আৰু লগতে মই বিচাৰোঁ কি গভৰ্ণমেণ্টেও এনেকুৱা কিছুমান ৰুল আনিব লাগে ফ্ৰীডম অফ স্পীচৰ নামত মানুহে আজিকালি দেখা পোৱা গৈছে ডিজিটেল হেৰাছমেণ্টৰ সংখ্যাটো বাঢ়ি বাঢ়ি গৈ আছে আগতে যেনেকৈ মানুহে ৰাস্তাই ঘাটে ওলাই গ'লে ছোৱালী বোৱাৰী কোনোবা তিৰোতা মানুহ ওলাই গ'লে কি কৰিছিল জোকাব ট্ৰাই কৰিছিল এবিউজ কৰিব ট্ৰাই কৰিছিল হেৰাছমেণ্ট কৰিছিল কিবা কথা কৈ পেলাই পিছা কৰিছিল আজিকালি সেই ছেম বস্তুটো আহি গৈছে আমাৰ ছ'চিয়েল মিডিয়াত আপুনি প্ৰায়ে এনেকুৱা ধৰণৰ কমপ্লেইন ফেচবুক বা ছ'চিয়েল মিডিয়াত দেখিবলৈ পাব যে কিছুমান ৰেণ্ডম মানুহ আহি পেলাই ফেক আইডি খুলি পেলাই ছোৱালী বোৱাৰীৰ ইনবক্সত গৈ পেলাই ফটোত গৈ পেলাই কিবা অপমানসূচক কমেণ্ট দিব যিবিলাক মই মুখেদিও ক'ব নোৱাৰোঁ কিবা বেয়া ফটো পঠাই দিব বেয়া প্ৰস্তাৱ দিব এই ঘটনাবিলাকৰ প্ৰতি চৰকাৰে অকণমান ষ্ট্ৰিক্ট হোৱাটো দৰকাৰ বা ফেচবুকেও মেটায়ো এনেকুৱা এটা ব্যৱস্থা আনিব লাগে যে কোনোবাই বেয়া এবিউচিভ কমেণ্ট কৰিছে তেতিয়াহ'লে সেই মোবাইলটোৰ পৰা সেই ছেম IP এড্ৰেছৰ পৰা ছেম ইমেইল আইডিৰ পৰা কেতিয়াও যাতে সেই বিশেষ মানে ছ'চিয়েল মিডিয়া প্লেটফৰ্মটোত ভৱিষ্যতে একাউণ্ট খুলিব নোৱাৰে তেনেকুৱা এটা ব্যৱস্থা কৰি দিলে বহুতে মানে ফলপ্ৰসূ হ'ব বহুতৰ কামত আহিব আদাৰৱাইজ ছ'চিয়েল মিডিয়াত ফেক একাউণ্টৰ সংখ্যা ইমানেই বাঢ়ি গৈছে যিকোনো মিছা কথা এটা বিষ বাষ্পৰ দৰে বিয়পাই দিয়াৰ ক্ষেত্ৰত তেওঁলোকে বহুত অৰিহণা যোগাইছে স্মাৰ্টলি ছ'চিয়েল মিডিয়া ইউজ কৰক সুস্থ সমাজ গঢ়ি তোলাত সহায় কৰক আৰু এই যিবিলাক অপদাৰ্থ আছে ছ'চিয়েল মিডিয়াত থকা এইবিলাকক অতি সোনকালে ফেচবুকৰ পৰা ইনষ্টাগ্ৰামৰ পৰা বা হোৱাটছএপৰ পৰা ব্যৱহাৰ কৰাৰ পৰা সিহঁতক হাতাই দিব লাগে গুচাই দিব লাগে মোৰ ইমানখিনিয়ে অনুৰোধ গভৰ্ণমেণ্টক নহ'লে বা আমাৰ ফেচবুক ইনষ্টাগ্ৰাম আৰু হোৱাটছএপৰ যিজন ফাউণ্ডাৰ আছে মেটাৰ মাৰ্ক জুকাৰবাৰ্গক তো ইমানখিনি আছিলে ভিডিঅ'ত ক'ব লগা আপোনালোকে ছ'চিয়েল মিডিয়াত এনেকুৱা কিবা হেৰাছমেণ্টৰ সন্মুখীন হৈছে নেকি যদি হৈছে কমেণ্টত জনাব ধন্যবাদ